আজি 18 অক্টোবৰ আহিন মাহৰ 30 তাৰিখ। মেঘ ৰাশি। সামাজিক সহযোগত কিছু উন্নত ফল বিদ্যাত মাধ্যম। শৰীৰৰ সম্পৰ্কে সাধাৰণ চিন্তা থাকিব। আগন্তুকৰ বাবে উৎকণ্ঠা তথা উৎসাহ। শুভ ৰং নীলা বা বগা। শুভ সংখ্যা 1। বৃষ ৰাশি। কৰ্মস্থানত বিশেষ জটিলতা দেখা নাযায়। আৰ্থিক বিশেষ সমস্যা হ'লেও খৰচ ৰোধ কৰাটো টান হ'ব। ব্যৱসায়ত ব্যস্ততা থাকিব। শুভ ৰং ৰঙা। শুভ সংখ্যা 3। মিথুন ৰাশি। কিছু উৎকণ্ঠা দুটাৰ পিছত ধীৰে ধীৰে উন্নত। প্ৰিয় বন্ধু বান্ধৱীৰ সংগত সুখ। বিদ্যাত মাধ্যম। শৰীৰৰ সম্পৰ্কীয় ভাৱনা থাকিব। শুভ ৰং হালধীয়া। শুভ সংখ্যা 5। কৰ্কট ৰাশি। আৰ্থিক সম্পৰ্কীয় কোনো সমস্যাৰ হয়তো কিবা সিদ্ধান্ত হ'ব পাৰে। ব্যৱসায়িক উন্নতিৰ কাৰণে কৰ্মস্থানত ব্যস্ততাৰ সুফল। পাৰিবাৰিক অস্থিৰতা থাকিব। শুভ ৰং ক'লা। শুভ সংখ্যা 2। সিংহ ৰাশি। শাৰীৰিক আৰু মানসিক উদ্বেগ এৰাব পৰা টান হ'ব। উৎপাদিত সামগ্ৰীৰ কিছু লোকচান। নিবনুৱাৰ আশাপূৰ্ণ সহযোগ। শুভ ৰং কমলা বা ৰঙা। শুভ সংখ্যা 7। কন্যা ৰাশি। কৰ্মস্থানত আপোনাৰ যোগ্যতা প্ৰতিপন্ন হ'ব। কোনো চেষ্টাকাৰীয়ে নতুন সংস্থাপনৰ বাবে আশা কৰিব পাৰে। ঘৰুৱাত বিশেষ সমস্যা নাই। শুভ ৰং কমলা। শুভ সংখ্যা 5। তুলা ৰাশি। শৰীৰৰ তথা মানসিক উদ্বেগ আদিত ভুগিব পাৰে। ভাই ভনীৰ বাবে দুশ্চিন্তা আঁতৰিব। কৰ্মস্থানৰ উদ্বেগ সামান্য থাকিব। শুভ ৰং পাতল সেউজীয়া। শুভ সংখ্যা 4। বৃশ্চিক ৰাশি। দিনটো কোনো কাৰণে শুভ বুদ্ধিৰ উদয় হ'ব। সন্তানৰ বাবে দায়িত্বভাৰ বৃদ্ধি পাব। পঢ়া শুনাত বেয়া ফল দেখা নাযায়। বৈবাহিক জীৱনত মতবিৰোধ। শুভ ৰং গেৰুৱা। শুভ সংখ্যা 8। ধনু ৰাশি। কোনো আৱেগকুলৰ কথাত যাতে মন বিক্ষমিত হ'ব নালাগে। সাৱধান হওক। ব্যৱসায় আদি নিৰাশ হ'ব নালাগিব। শুভ ৰং গোলপীয়া। শুভ সংখ্যা 7। মকৰ ৰাশি। কৰ্মস্থানত নিজৰ মতবাদ ওপৰত প্ৰাধান্য দিয়ক। আনৰ ওপৰত বেছি নিৰ্ভৰ নকৰিব। মামলা মকৰ্দমা জড়িত হ'ব পাৰে। শুভ ৰং পাতল সেউজীয়া। শুভ সংখ্যা 4। কুম্ভ ৰাশি। আৰ্থিক উন্নতিৰ বাবে পথ মুকলি হ'ব পাৰে। শিল্পকলা চিত্ৰকলা আদিৰ দক্ষতা দেখুৱাব পাৰিব। বিদ্যাত লাভ। কৰ্ম সহযোগ তথা আৰ্থিক ক্ষেত্ৰত শুভ। শুভ ৰং ক্ৰীম। শুভ সংখ্যা 9। মীন ৰাশি। আজিৰ দিনটো দুই এটা নিদাৰুণ সহযোগ উন্নতি দেখিব। কিছুমান নিশ্চিত ফলৰ আশাত নিজে মন কৰা আঁচনি খ্যাতি লাভ কৰিব। শুভ ৰং বগা। শুভ সংখ্যা 6। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।